আপোনালোকে জানেনে কুকুৰে ৰাতি কিয় কান্দে? নমস্কাৰ বন্ধুসকল, মই শ্যামল আৰু এই ভিডিঅ'টোত মই আপোনালোকক 10টা এমেজিং ৰেণ্ডম ফেক্টছ ক'ম যিটো হয়তো আপোনালোকে জনা নাছিল। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেকুৱা বহুতো জীৱ-জন্তু প্ৰাণী আছে যিয়ে ভূমিকম্প অহা অনুমান আগতেই কৰিব পাৰে, কিন্তু এই ক্ষেত্ৰত সাপ সকলোতকৈ আগত আছে। সাপে 121 কিলোমিটাৰ দূৰৰ পৰাই ভূমিকম্প অহা অনুমান কৰিব পাৰে। ইণ্টাৰেষ্টিং কথা হৈছে ভূমিকম্প অহাৰ 4-5 দিন আগতেই সাপে এই বিষয়ে চেঞ্জ কৰিব পাৰে। আজিকালি বহুতে নিজৰ গাত টেটু আঁকোৱাটো ফেশ্বন হৈ পৰিছে, কিন্তু চাউথ কোৰিয়াত টেটু আৰ্টিষ্টবিলাকে আনৰ গাত টেটু আঁকিবলৈ হ'লে ডক্টৰৰ পৰা পাৰ্মিট বা লাইচেঞ্চ ল'ব লাগে। আপোনালোকে যদি এপল কোম্পানীৰ এডভাৰটাইজমেণ্ট দেখিছে, তাত লক্ষ্য কৰিব যে এডভাৰটাইজমেণ্টত দেখুওৱা এপল ফোনটোত সদায় 9:41 সময় দেখিবলৈ পাব। ইয়াৰ কাৰণ হৈছে প্ৰথম এপল ফোনটো 9:41 সময়ত লঞ্চ কৰা হৈছিল। ভিক্ষা খুজিবলৈ পাৰ্মিট। হয় বন্ধুসকল, ছুইডেনৰ ৱেষ্ট ষ্টকহোমত এখন টাউন আছে য'ত ভিক্ষা খুজিবলৈ ভিক্ষাৰীয়ে অনলাইন পাৰ্মিটৰ বাবে এপ্লাই কৰিব লাগে অথবা লোকেল পুলিচ ষ্টেচনত যাব লাগে। ইয়াত পাৰ্মিট নোহোৱাকৈ ভিক্ষা খুজিলে ফাইন ভৰিব লাগে। এই আইনখন ছুইডেনৰ এইখন টাউনত 2019 পৰাই বলবৎ কৰা হৈছিল। কেতিয়াবা আমাৰ এনেকুৱা হয় যে কিবা এটা শব্দ আমি মনত পেলাব খুজিও মনত পেলাব নোৱাৰোঁ আৰু গোটেই দিনটো সেই বিষয়ে ভাবি থাকোঁ। ইয়াক লেথলজিকা বুলি কোৱা হয়। আমাৰ শৰীৰত চকুৰ কৰ্নিয়া এনে অংশ য'ত ব্লাড ছাপ্লাই নহয়। ই বতাহৰ পৰা ডাইৰেক্ট অক্সিজেন গ্ৰহণ কৰে। আপুনি হয়তো ভাবিব পাৰে কোকোকোলা বিশ্বৰ সকলো দেশতেই পোৱা যাব, কিন্তু নৰ্থ কোৰিয়া আৰু কিউবা এনেকুৱা দুখন দেশ য'ত কোকোকোলা পোৱা নাযায়। ইয়াৰ কাৰণ হৈছে আমেৰিকাৰ চৰকাৰে নৰ্থ কোৰিয়াৰ লগত 1950 চনৰ পৰা আৰু কিউবাৰ লগত 1962 চনৰ পৰা বিজনেছ কৰাৰ নিষেধাজ্ঞা জাৰি কৰি ৰাখিছে। ডেনমাৰ্কত শিশুৰ নাম ৰখাত এটা আমোদজনক নিয়ম আছে। ইয়াত 7,000 নাম শিশুৰ বাবে চৰকাৰীভাৱে এপ্ৰুভ কৰা আছে। তাৰ বাহিৰে আন নাম অভিভাৱকে নিজৰ কেঁচুৱাটোৰ বাবে ৰাখিব খুজিলে গভৰ্ণমেণ্টৰ পৰা পাৰ্মিশ্যন ল'ব লাগে। ইয়াত জেকব, এছলে, এনছ, মাংকি আৰু প্লুটো এই নামকেইটা বেন কৰি ৰখা আছে। এডাল পেঞ্চিল কিমান দীঘল হ'ব পাৰে আপুনি অনুমান কৰিব পাৰেনে? 2008 চনত আমেৰিকাৰ এছৰিতা ফাৰমান আৰু তেওঁৰ সহযোগীয়ে 76 ফিট দীঘল আৰু 98 টন ওজনৰ এডাল পেঞ্চিল নিৰ্মাণ কৰি উলিয়ায়। এই পেঞ্চিলডাল পৃথিৱীৰ আটাইতকৈ ডাঙৰ পেঞ্চিল হোৱাৰ কাৰণে গ্ৰীনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছতো ইয়াৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। আপোনালোকে ৰাতি 1-2 বজাত কুকুৰে কন্দা নিশ্চয় শুনিছে। ইয়াৰ কাৰণ হৈছে হয়তো কুকুৰটোৱে অত্যন্ত ভোকত আছে, নতুবা ই নিজৰ শৰীৰৰ কোনোবা অংশত আঘাত পাইছে। ইয়াৰ বাদে ৰাতি কুকুৰে হাউল কৰাও আপোনালোকে নিশ্চয় শুনিছে। ইভলিউচনৰ ফলত হাবিত থকা ভেৰিয়াৰ পৰা লাখ বছৰ আগতে কুকুৰে মানুহৰ সংস্পৰ্শত আহি ঘৰচীয়া জন্তু হ'ল যদিও ভেৰিয়াৰ কিছুমান লক্ষণ কুকুৰৰ গাত এতিয়াও আছে। বিজ্ঞানৰ মতে ভেৰিয়াৰ দৰে কুকুৰে ৰাতি হাউল কৰাৰ কাৰণ হৈছে নিজৰ সহযোগী কুকুৰবোৰক নিজৰ লোকেশ্যনৰ বিষয়ে মেছেজ পঠোৱা, যাতে সি ক'ত আছে আন সহযোগী কুকুৰবোৰে গম পায়। ইয়াৰ বাদে নিজৰ এৰিয়াত আন কোনোবা অচিনাকি কুকুৰ আহিলে চিঞৰি ৱাৰ্ণিং দিয়ে যে এইটো তাৰ এৰিয়া। বন্ধুসকল, কেনেকুৱা পালে এই ভিডিঅ'টো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আকৌ লগ পাম আন এটি ভিডিঅ'।